Oh, গৈছে oh শেষ কি হৈছে কেলা কি হ'ল হেল্ল' হাই নমস্কাৰ ৰাইজ সকল ভালে আছেনে মই আছো বৰ্তমান শিৱসাগৰত আৰু গৈ আছো এটা ফেমিলি ট্ৰিপ আকৌ এবাৰ কাজিন ট্ৰিপ আৰু গৈ আছো কাজিৰঙা আৰু লগ পাম কাজিৰঙাতে আজি মৰ্নিং উঠি আপোনাৰ 4:30 উঠিলো কিন্তু এতিয়া বাজিছে পুৰা 6টা আৰু আমি এতিয়া বৰ্তমান আছো গৰিচাগত তেল ভৰাই আছো ৰাতিপুৱা শুই উঠি একাপ চাহ খালো আৰু ৰাস্তাত কি পাওঁ এতিয়া চাই যাওঁ চবফালেতো এতিয়া গৰিচাগত এতিয়া গোটেই দোকান বন্ধ হয় তেওঁ গৈ থাকোঁ আগত কি পাওঁ তাকে চাওঁ আৰু ভাল লাগিব ভিডিঅ'টো শেষলৈকে চাব আৰু যদি নতুনকৈ মোৰ পৰিয়াললৈ আহিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব এয়া চেক দিছ আউট এয়া পেহী কাজিৰঙা কি চাব যাব তাত হাতী গড় ভালুক যদি ক'ত আমাৰ কহিমা ট্ৰিপৰ ডান্সাৰ একদম মোৰ ভিডিঅ'ৰ একদম পুৰা ষ্টাৰ মানে একদম ষ্টাৰ আৰু তেখেত একদম পুৰা আগৰে ফাইনেলি আমি পালোহি manduresort আৰু আহি পাইছো জাষ্ট আৰু গাড়ী পাৰ্কিং কৰিছো খুব ধুনীয়া এটা পৰিৱেশ আৰু বহুত ধুনীয়া এটা পৰিৱেশ দেখি পাইছো এইফালে পাহাৰ দেখি পাইছো চ' যাওঁ ভিতৰলৈ সোমাই যাওঁ manduresort পালোহি আৰু ইয়াতে আমি অলপ টাইম ষ্টে কৰিম দেন আমি যাম জীপ চাফাৰী আৰু এইফালে ফটো সেশ্যন ষ্টাৰ্ট হ'লেই আৰু ন সুমন ফটো সেশ্যন ষ্টাৰ্ট হ'লেই নেকি চেনেলটোৰ নামটো কি Sandy on Cloud do subscribe হয় অ'কে আহি নামিছিলো হে দেখিছে এই জাতিটো ক'ৰ পৰা আহিছে নাজানো এই জাতিটোৱে আহি পিনি ডাইৰেক্ট ফটো চেশ্যনে লাগিছে চ' এইফালে চব কি ধুনীয়া এটা পৰিৱেশ এইফালে চব পাহাৰ একদম ধুনীয়া এইফালে ইয়াত ট্ৰেকিঙো কৰিব পাৰিব আপোনালোকৰ ইয়াত কি আছে চব দেখাই যাম ইয়াত জিপ লাইনো আছে আপোনাক দেখাই যাম আৰু খুবেই মানুহ আহি পালেই এতিয়া প্ৰায় 9টা বাজি গৈছেহে কিন্তু মানুহ চক ইয়াত বা আমি পাইছিলো আমিয়ে প্ৰথম আহিছো কিন্তু এয়া চক আমাৰ এখন 2খন 3খন 4খন 5খন প্ৰায় 10খনমান গাড়ী ইয়াত আছে চ' বলক ভিতৰলৈ যাওঁ আৰু কি দেখো আপোনালোকক দেখাই যাম তাতে পাছ কাটিবলগীয়া হ'ল আমি তাতে কাটিবলগীয়া হ'ল টিকেট আৰু টিকেটত তাত হেৰি আছে আপোনাৰ মেনু হিচাপে আছে তাত কিমান কি লয় জিপ লাইন ল'ম বুলি ভাবিছিলোঁ জিপ লাইনৰ আকৌ আপোনাৰ প্ৰাইচ হৈ গ'ল 500 পাৰ পাৰ্চন চ' ভেৰি কষ্টলি হৈ যায় আৰু বেছি মানে লঙো নহয় বোলে অকণমান দূৰ বোলে আপোনাক মানে manduresortখনৰ বোলে পুৰা আশে পাশে এনেকৈ এক পাক ঘূৰাইছে বোলে তেতিয়া ভাল লাগে জাষ্ট চিধাকৈ গৈ পিনি নামি সেইকাৰণে চ' জিপ লাইনটো আমি কেঞ্চেল কৰিছোঁ আৰু তাতে মানে 50 ৰুপিজ পাৰ পাৰ্চন লয় আৰু তাতে আমাক দিয়ে এয়াৰ পিষ্টলৰ আপোনাৰ 10টা গুলি সেইটো ল'ব পাৰে বা আপোনাৰ কামাণ্ডো নেট আছে এখন চাওক আপুনি দেখি পাব এখন কামাণ্ডো নেট এখনো ল'ব পাৰে আৰু নহ'লে আপোনালোকে বাৰ্মা ব্ৰিজ বুলি আছে মানে হেংগিং ব্ৰিজ আপোনাক দেখাম এইখন হেংগিং ব্ৰিজখন তাত আছে বাৰিষা ছিজন খতমেই হ'ল আৰু পানী মানে ইমানো নাই অলপ আছে এনেই জাষ্ট আৰু এইখনে আছে হেংগিং ব্ৰিজখন ছেফটিৰ কাৰণে এইটো আছে কথা নাই এই ছেফটিৰ কাৰণে এইটো আছে এইখনত যাব লাগিব চাওক সেই তালৈকে যাব লাগিব আকৌ তাৰ পৰা মেবি ঘূৰি আহিব লাগিব চ' এইখন উঠিম বুলি ভাবিছোঁ আপোনালোকে চাই থাকক আৰু আহিব manduresortখন বহুত ধুনীয়া এটা নেচাৰেলৰ এটা হেৰি আছে আৰু ইয়াতে টেণ্ট লৈ থাকিব পাৰে আৰু টেণ্ট আছে এইফালে টেণ্ট আপোনালোকে বনাই মেলি থাকিব পাৰে নহ'লে আপোনালোকে ইয়াত প্ৰাইভেট ৰুমো আছে কটেজো আছে কটেজ উইথ টেণ্ট আছে আপোনালোকে এইবিলাকো ল'ব পাৰে কৰি আছে আমি এয়াৰ গানৰ শ্বট কেইটামান ল'ম এইফালে এয়াৰ গানকেইটাও আছে আপোনালোকৰ এয়াৰ গানকেইটা দেখাই দিওঁ চ' এয়াৰ গান এইকেইটাই এয়াৰ গান খুবেই ৰিয়েল আপোনাৰ চৰাই মাৰি দিলে চৰাই মৰি যাব কুকুৰ যদিও ওচৰৰ পৰা মাৰে মৰি যাব এইকেইটাই আমি ফুটাম ইয়াতে ডিল হৈ গ'ল ইয়াতে বাহঁতে শ্বট কৰিব মই হেংগিং কৰিম সুমন তই পাবজি প্ৰ' আছিলি নহয় পাৰিবি নাই লুট কৰি থোৱা আছে মিনা সেউজীয়া তোক মাৰ চ' পুৰা লাগি আছে ইয়াতে শ্বট মাৰি আছে বাই এজনী পাবজি গাৰ্ল পাবজি সুমন লগা এবাৰ তোৰ ইজ্জতৰ কথা আছে লগা বঢ়িয়া তৰালি ফুৰা
উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা চ' মান্দুৰ পৰা ওলাই আহিলোঁ আৰু তাতে যিহেতু লাঞ্চ কৰিব নাপালোঁ, লাঞ্চ দেৰি হ'ব বুলি ক'লে, সেইকাৰণে আহি পাই গ'লোহি অৰ্কিড পাৰ্ক। চেক দিছ আউট, ইয়াত কি বজাৰ, কি ধুনীয়া বজাৰ, কি ধুনীয়া বজাৰ, কি ধুনীয়া ধুনীয়া বস্তু, চব হেণ্ডলুমৰ বস্তু ইয়াত আছে। টঙালিৰ পৰা আদি কৰি আপোনাৰ চব জনগোষ্ঠীৰ আপোনাৰ কাপোৰ পাব, মিচিং জনগোষ্ঠীৰ, বড়ো জনগোষ্ঠীৰ, কাৰ্বি জনগোষ্ঠীৰ চবৰে পাব আৰু হেণ্ডক্ৰাফ্টৰ বস্তু পাব আৰু ফ্ৰুটছ আছে, বহুত ধুনীয়া ধুনীয়া ফ্ৰুটছ আছে ইয়াতে, অনাৰস আছে, কমলা আছে। চ' চাওক, অৰ্কিড পাৰ্কখন যেতিয়াৰ পৰা হ'ল কাজিৰঙা নেশ্যনেল বেম্বু পাৰ্ক বুলি জনা যায় আৰু সেই পাৰ্কখন হোৱাৰ পৰা ইয়াত বিজনেছ চবফালে হেণ্ডলুম, ইয়াত গড় আছে, লাইক হেণ্ডক্ৰাফ্টৰ বস্তু চব, কাঠৰ বস্তু চব, এইটো কাছৰ চব হেণ্ডক্ৰাফ্ট, এইবিলাক চব হেণ্ডক্ৰাফ্ট হয় আৰু এইবিলাক চবেই হেণ্ডলুমৰ বস্তু। এইবিলাক আপোনালোকে ইয়াত ভিজিট কৰিব পাৰে। কাজিৰঙা কহৰা অৰ্কিড যোনখন ৰিজৰ্ট হয়, অৰ্কিড যোনখন পাৰ্ক হয়, তালৈকে আহিলে হৈ গ'ল। আৰু আপোনালোকে জানে চাগে, শিৱসাগৰ যদি বাসিন্দা হয়, অৰ্কিড পাৰ্কখনৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা মানুহজন কোন, আমাৰ শ্ৰদ্ধাৰ MLA, আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ, আৰু তেখেত ওতপ্ৰোতভাৱে জড়িত এইখন পাৰ্কৰ লগত। সেইবাবে এয়া চাওক, এইফালে আহিব পাৰে আপোনালোকে, হেণ্ডলুমৰ বস্তু যদি আপোনালোকে বিচাৰে আপোনালোকে ল'ব পাৰে। চ' মান্দুৰ পৰা ওলাই আহি অৰ্কিড পাৰ্কৰ ভিতৰলৈ গৈ আছোঁ আৰু সিহঁতি চাইছে আৰু পেহীহঁতে চাইছে, ইয়াত ৰাইন'চৰাছ আছে। চাওক, আমাৰ অসম কাজিৰঙাখন কিয় ফেমাছ, ওৱান হৰ্ণ ৰাইনৰ কাৰণে ফেমাছ। এইবিলাক বনাই থোৱা আছে, হেণ্ডক্ৰাফ্ট বস্তু। চ' কিবা কিনিবা নেকি? প্ৰাইচ কিমান? ঠিকে আছে, 400 হেণ্ডক্ৰাফ্ট বস্তু। চ' ভিতৰলৈ যাম এতিয়া, বিন্দাছ গৈ পিনি তাত গৈ লাঞ্চটো কৰিম, লাঞ্চটো কৰি মেলি যাম ক'ত, জীপ চাফাৰী। চ' ষ্টে টিউন, চাই থাকক গাইজ। চ' মান্দুৰ পৰা আমি আহিলোঁ, মান্দুৰ পৰা আহি আমি অৰ্কিড পাৰ্ক পালোহি আৰু অৰ্কিড পাৰ্কত চেক দিছ আউট গাইজ, মানে আপোনাৰ থালি অৰ্ডাৰ কৰিছিলোঁ, ভেজ থালি ফাৰ্ষ্ট টাইম। কিমানটা আপোনাৰ মানে চব্জি আছে চাওক, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 ভেৰাইটিজ অফ ভেজিটেবলছ, চেলাডছ আৰু কিবা কিবি আছে আৰু ন, হয়নে? কিবা ক'বা? অ'কে, চ' খাই লওঁ। আৰু লগতে আমাৰ লোকেল চিকেন আছে, তিলত দিয়া চিকেন বুলি কয়, তিলত দিয়া চিকেন, আৰু এইফালে বৰালি মাছ আছে। চ' পূৰা ভৰালে আৰু ৰাইজসকলে ধাম ধুম ভৰাইছে আৰু চাই থাকক, ষ্টে টিউন। আৰু ইয়াৰ পিছত গৈ আছোঁ আমি জীপ চাফাৰী। চিকেনটো চব ট'টেলি কোলা, তিলত দিয়া বুলি কৈছে, আৰু জোলটো কোলা চক। চ' খাই চাওঁ কেনেকুৱা লাগে। দেখিলে কি সুন্দৰ এটা পৰিৱেশ। আৰু বিহুৰ যেতিয়া ঢোলটো বাজি উঠে, আমাৰ অসমীয়াসকলে ৰখি থাকিব নোৱাৰে, সেইবাবে ষ্টেজত সকলো উঠি দিলে আৰু এপাক নেনাচ থাকিবনো কেনেকৈ দিম। লগতে ফৰেইনাৰ্ছো উঠি গৈছে। মানে আমাৰ কালচাৰটো ইমানে এটা সুন্দৰ, ইমানে এটা ফূৰ্তিৰ এটা কালচাৰ হয়, মানে তেওঁলোকে নানাচে থাকিব নোৱাৰিলে, সেইবাবে গোটেইখিনি ষ্টেজত উঠি পিনি খুব ফূৰ্তি কৰিলে। দেখিলে আপোনালোকে ভিডিঅ'ত কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ। আহিব আপোনালোকে অৰ্কিড পাৰ্কত ভিজিট কৰিব আৰু আমাৰ অসমৰ জনগোষ্ঠীৰ আপোনাৰ কালচাৰটো জীয়াই ৰখা এটা প্ৰচেষ্টা, খুবেই সুন্দৰ এটা প্ৰচেষ্টা, ধুনীয়া। আহি পিনি খুবেই ভাল লাগিলে। আৰু ইয়াৰ পৰা যাওঁ এতিয়া আমি জীপ চাফাৰীলৈ।
গাইজ এতিয়া বৰ্তমান এই পালোহি বাগৰুৱা যোনখন গেট হয় আৰু ইয়াতে আপোনাৰ জীপ চাফাৰী কাউণ্টাৰ আছে ইয়াতে আমি কাটি ল'লোঁ আমাৰ জীপ এইখন আমাৰ জিপচি কিং আৰু আমাৰ গোটেই পণ্টাল ওপৰত বহিলে আমাৰ ৰাইজখিনি বহিলে আৰু আপোনালোক ৰাইজ চাই থাকক আমি এতিয়া এইফালে ভিতৰলৈ সোমাই যাম বাঘ ভালুক হৰিণা গঁড় যাকে পাওঁ তাৰ লগতে চেলফি মাৰিম আৰু এয়া আমাৰ মাজলৈ আহিছে আমাৰ অতিথি এজন মোৰ ছাবস্ক্ৰাইবাৰ এজন হাই পৰশ ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ মোৰ ছাবস্ক্ৰাইবাৰ দেই ৰাইজ চাই লওক এয়া মোৰ ছাবস্ক্ৰাইবাৰ যাত্ৰা শিখৰৰে বাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান Rise, king, elephant king, oh my god, oh গৈছে, oh শেষ, কৃষ্ণ, oh my god, গুচি গ'লো ৰজা হয় জানে নাই এইটো ৰজা হয় oh my god কেনে লাগিলে পেহী মজা ন এয়াই আহক কাজিৰঙালৈ এয়াই আমাৰ কাজিৰঙা এইখনেই বুজিছে নহয় ৰাইট ভৈৰৱত কি চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু এইফালে এইটো মে বি হাতীৰ দাঁত নে কিহৰ হয় মই নাজানো বহুত ডাঙৰ মানে জটো চাওক আপোনাৰ দাঁতকেইটা চাওক গাইজ মই আছোঁ বৰ্তমান কাজিৰঙাত আৰু আপোনালোকে চাওক চেক দি চাউথ গাইজ এয়া আমাৰ কাজিৰঙা চাওক একদম মুখৰ আগতে গঁড় গাইজ গুচি গ'ল গঁড়টো মানুহখিনি বহুত ওচৰলৈ গৈছে এইটো বহুত ভুল কাম কৰিছে ইমান ওচৰলৈ কেতিয়াও যাব নালাগে এইটো বহুত ভুল কাম কৰিছে তেওঁলোকে গঁড়টো গুচি গ'ল চ' গাইজ এয়া আমাৰ কাজিৰঙা আহক কাজিৰঙাত আৰু এক্সপ্ল'ৰ কৰক কাজিৰঙাখন এয়াই আমাৰ কাজিৰঙা বুজি পাইছে নহয় কেনেকৈ আহি পিনে ওচৰৰ পৰা তেওঁলোকে আমাক নমস্কাৰ কৰি গুচি গৈছেগৈ ধন্যবাদ চাই থাকক আৰু কাজিৰঙা ভিজিট কৰক আপোনাৰ নামটো লাজিব চৌধুৰী ন থেংক ইউ ছ' মাছ দেই একদম ধুনীয়া ট্ৰিট দিয়াৰ কাৰণে আমাক ৰাইজ আজিলৈ সমাপ্ত কাজিৰঙা এই ৱৰ্ল্ড হেৰিটেজ চাইটত আজিয়ে ইমানতে সমাপ্ত কৰিছোঁ যদি মোৰ ভিডিঅ'টোলৈ আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদ মোৰ কাৰণে সদায় প্ৰয়োজন মৰম আশীৰ্বাদ কৰি যাব এনেকুৱা সদায় আপোনালোকৰ কাৰণে ধুনীয়া ভিডিঅ' আনি থাকিম ত' ধন্যবাদ গাইজ ডু শ্বেয়াৰ এণ্ড ডু লাইক থেংক ইউ